নমস্কাৰ জনাইছোঁ। আচলতে আমি আজি যিটো বিষয়ৰ ওপৰত ক'বলৈ বিচাৰিছোঁ সেই তাৰ কিবা প্ৰেক্টিকেল এটা কৰিব বিচাৰিছোঁ। মই সম্পূৰ্ণ ক'লা কাপোৰ দি বান্ধি দিছোঁ চকুটো, আৰু লগতে ইয়াত মানে তলফালৰ পৰা কোনোফালৰ পৰা চাব নোৱাৰাকৈ কপাহো দি দিয়া হৈছে, সম্পূৰ্ণৰূপে চকু বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ভিতৰতো কপাহ আছে, খুলি পেলাই আপোনালোকক দেখুৱাম। এতিয়া মিডব্ৰেইন যিটো আমাৰ যিটো এক্টিভেশ্যন, সেই এক্টিভেশ্যনৰ যিটো চাইণ্টিফিক যিটো এনালাইচিছ, সেই এনালাইচিছ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। দেখা যাওকচোন যে তাৰ সৈতে স্মৃতি শক্তি বা এইবিলাক কথা পিছত পাতিম, খালি এক্টিভিটিটো কৰোঁ। এতিয়া মোৰ পৰিবাৰে ৰেকৰ্ডিংটো কৰিছে, গতিকে তেখেতক মই তেওঁ এই মোৰ কিতাপৰ ঘৰত থকা কিবা এখন কিতাপ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচ্ছা, এই কিতাপখন তেখেতে দিছে। এই কিতাপখন এইখন চুই পেলাইতো গম পাইছোঁ বাৰু, এইখন এখন আলোচনী, কাৰণ মানুহৰ যিসকলে চকুৰে নেদেখে তেখেতসকলৰ স্পৰ্শেন্দ্ৰিয় অতিতকৈ বেছি আমি সকলোৱে জানো। ব্ৰেইল পদ্ধতি হয়, তেখেতে স্পৰ্শৰ সহায়তে গোটেই লিখিব পাৰে, এইটো পদ্ধতিটো বেলেগ। কিন্তু যিহেতু মই অন্ধ নহয়, গতিকে অন্ধ হোৱাৰ এক্টিংহে কৰিছোঁ, মানে কাপোৰহে পাৰিলে মই দেখি পোৱা নাই। গতিকে এইখন চুইয়ে গম পাইছোঁ যে মোৰ কিতাপৰ ঘৰত থকা এখন কিবা এখন আলোচনী হ'ব। আলোচনীখন খুব সম্ভৱ এখন প্ৰান্তিক হয়, সেইটো আপোনালোকৰ এটা অনুমানতে ক'ব পাৰে। কিছুমান কথা অনুমানতে আমি কৈ দিব পাৰোঁ। ঠিক আছে, যিহেতু পঢ়িবলৈ কৈছে, ইয়াৰ পাতত কি আছে আমি পঢ়ি চাওঁ বুলি ক'লে ক'বলৈ ইয়াত আছে ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰীয় জল মিছন আছে, জল সন্মিলন আছে, জল সন্মিলন 2023 চন আছে। তাৰপিছত তলৰ ফালে আছে ভাৰত চীন সীমান্তৰ সীমাৰ গাঁওখন বুলি আছে। তাৰপিছত ওপৰৰ ফালে ৰাজ্য বিবাদ বুলি দি আছে, বাল্য বিবাহ এয়া আছে, বাল্য বিবাহ। তাৰপিছত আছে আমাৰ সমাজখন কোন পথে গতি কৰিছে। গতিকে এইকেইটা বস্তু মই যিটো মিডব্ৰেইন আমাৰ এক্টিভেশ্যনৰ জৰিয়তে কৰিছোঁ, চাব পাৰে আপোনালোকে সঁচাকৈ আছে নাই মই নাজানো। এই কেমেৰাৰ চাব পাৰে যে আমাৰ প্ৰান্তিকখনৰ এটা চাইডে আমাৰখিনি বাল্য বিবাহৰ কথাখিনি আছে, সমাজখন কোনফালে গতি কৰিছিল আছিলে, তাৰপিছত এইখিনি বস্তু আপোনালোকে আছে। এতিয়া বেলেগ এখন আপোনালোকে দি চাব পাৰে, এইখন বেলেগ এখন ৰাখি থৈ লওক। আচ্ছা, হয়, তেখেতে এইখন পকা বন্ধাৰ নিচিনা দেখিছোঁ, লাগিছে এতিয়া কিতাপে হ'ব, সেইটোতে স্পৰ্শতে আমি ক'ব পৰা যায়। তেখেতে এইখন আমাৰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰ কিতাপৰ বিচিত্ৰ জগত তেখেতে দিছে। কিতাপৰ বিচিত্ৰ জগত দুইফালে লেখা আছে, এইটো হয়নে ছাৰ? দীনেশ চন্দ্ৰ গোস্বামী ছাৰ কিতাপৰ বিচিত্ৰ জগত আছে, কিতাপ দিছে। ইয়াৰ ভিতৰৰ কথা কিছুমান পঢ়িবলৈ যাওঁতে ধৰক লেখা আছে, এইখন আমাৰ আমাৰ অসম বুক ট্ৰাষ্টে এইখন পাব্লিকেশ্যন কৰিছে দীনেশ চন্দ্ৰ গোস্বামী ছাৰৰ। এইটো এবাৰ হয়নে নহয় বা দেখাব পাৰে। অসম বুক ট্ৰাষ্ট লেখা আছে, এইটো অসম বুক ট্ৰাষ্ট লেখা আছে। আৰু কিতাপখনৰ এতিয়া কাভাৰটো আপোনাৰ পাতল হালধীয়াত আপোনাৰ আছে, সেউজীয়া ৰং আছে, আৰু ওপৰফালে ৰঙা এনেকুৱা ধৰণৰ আছে। সেইখিনি মানে সেইখিনি মই অনুভৱ কৰিব পাৰিছোঁ, সেইখিনি কথা। যিটো তাৰমানে আমাৰ এতিয়া তাৰপিছত পিছফালেও তেনেকুৱা সেউজীয়া ৰংটো বেছি আছে, সেউজীয়া ৰঙৰ ওপৰতে বগাও আছে, মাজে আকৌ অকণমান ৰঙা ৰঙৰ এটা দাগ এটাও আছে। এইখিনি আমি দেখা পোৱা গৈছে এই মানে অনুভূতিৰ জৰিয়তে। গতিকে মোৰ সম্পূৰ্ণ কপাহ দি সম্পূৰ্ণ বন্ধ হৈ আছে গোটেইখিনি এয়া। কিন্তু মিডব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে যিটো শিশুসকলে আমাৰ পঢ়া শুনা পঢ়িব পাৰে বা নতুবা আমাৰ কি কৰিব পাৰে, এইটো যে বিভিন্ন ধৰণৰ বস্তু কালাৰ কি আছে বা কেইজন আহিছে কি আহিছে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত ক'ব পাৰে। ঠিক সেইদৰে এই কথাখিনি মই আপোনালোকক অৱগত কৰিলোঁ। এতিয়া ইয়াৰ পিছৰ যিখিনি বিজ্ঞান যে মিডব্ৰেইন pseudoscience, যিটো মিডব্ৰেইন যিটো এক্টিভেশ্যন দুটা pseudoscience হয় নে পিয়'ৰ ছায়েন্স হয়, এটা এনালাইচিছ কৰিবলৈ আমি আগবাঢ়িম। গতিকে
আপোনাৰ আৰু কিছুমান যদি দেখাব পাৰে কিছুমান ধৰ এইটো মই কালাৰখিনি কথা ক'লে নাই বিভিন্ন ধৰণৰ কৰিব পাৰে কৌশল গতিকে মূলতঃ সেই কামখিনিকে আপোনালোকক প্ৰেক্টিকেল হিচাপে দেখালোঁ এতিয়া আপোনালোকে চাব পাৰে মই এতিয়া এইখন টেবুল এখন আছে বুলি জানোৱেই কাৰণ মোৰ ৰুম হয় যিহেতু গতিকে এতিয়া মই কাঠিটো খুলি আপোনালোকে চাব গোটেই কপাহৰে সৈতে আপোনালোকে ভাবিব পাৰে যে ট্ৰেন্সপাৰেণ্ট হ'ব পাৰে কিবা হ'ব পাৰে যে মই কাঠিটো খুলিছোঁ লাইভ এইটো দেখুৱাইছোঁ কাৰণ বহুতে বিশ্বাস নকৰি ভাবিব এক্সপ্লেনেশ্যন কৰিবলৈ গৈ ৰিপুঞ্জয় ছাৰে ভুল কৰিছে গোটেই চকুটোৱে বন্ধ হৈ আছিলে চাওক গোটেই কপাহৰ গোটেই দম এয়া চাওক গোটেই চকু গোটেইখিনি কপাহৰ দম আছিলে গোটেই কপাহৰ ভৰ্তি তলৰ পৰা ওপৰলৈকে কোনোফালৰ পৰা মই চাব নোৱাৰোঁ তলফালেও চাব নোৱাৰোঁ দুটা চকুৰ ফালে আৰু গোটেই ক'লা কাপোৰ গতিকে মই একো দেখা পোৱা নাছিলোঁ গতিকে এই ক'লা কাপোৰৰ এইটো আপোনালোকে পৰত দেখিছে এইটো বন্ধ কৰি ৰাখিছিলোঁ চকুত আপোনালোকে চকু দেখিলেই গম পাব চকু খোলা চকু আৰু বন্ধ চকু থকাৰ পাৰ্থক্য তেনেকৈয়ে দুখনকৈ এখন আলোচনী এখন কিতাপ দিলে আৰু এইটো মিডব্ৰেইন এক্টিভেশ্যন যিটো দেখায় সেই ব্যৱস্থাটোৰ জৰিয়তে মই পঢ়ি বা ইয়াৰ ৰং আপোনালোকক দেখুৱালোঁ এতিয়া আহকচোন ইয়াৰ বৈজ্ঞানিক বিশ্লেষণটো চাওঁ নমস্কাৰ পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকে বিচৰাৰ কাৰণে আহিছোঁ এক বিষয়ৰ ওপৰত আপোনালোকক কিছু অলপ সজাগ কৰিবলৈ আপোনালোকে এই ভিডিঅ'টো দেখিলেই হয়তো মই কেনেদৰে পুৰা কপাহৰে সৈতে ক'লা কাপোৰে বান্ধি কপাহটো কিয় ইয়ালৈকে ৰাখিছোঁ যাতে এই তলফালটো যাতে চাব নোৱাৰোঁ কপাহৰ সৈতে গোটেই কাপোৰখনে বান্ধি পেলাই মই প্ৰান্তিকখন পঢ়ি দেখুৱালোঁ দীনেশ চন্দ্ৰ গোস্বামী ছাৰৰ কিতাপ এখনো দিছিলে তাৰো গোটেই প্ৰকাশকৰ নামৰ পৰা লৈ গোটেইখিনি পঢ়ি দেখুওৱা হ'ল আচলতে এইটোৱেই হৈছে মিডব্ৰেইন এক্টিভেশ্যনৰ যিটো মূল আচলতে নীতি তেওঁলোকে কৈছে যে মিডব্ৰেইন এক্টিভেশ্যনৰ নামত আজি তাৰিখত যিটো এটা ব্যৱসায় চলিছে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সেই ব্যৱসায়টো বন্ধ কৰিবৰ কাৰণে যিটো স্কেম আচলতে এইটো স্কেম হয় আচলতে এইটো এটা ভ্ৰান্ত এটা মানে কি কয় চল চাতুৰি কৰি পেলাই টকা অৰ্জন কৰি আছে অভিভাৱকসকলৰ পৰা সহজ সাধাৰণ জনতাৰ পৰা সেইটো বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে ফেডাৰেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলিষ্ট এছ'চিয়েশ্যন যাক ফিৰা বুলি কোৱা হয় আৰু তাৰে অধ্যক্ষ হৈছে ডক্টৰ নৰেন্দ্ৰ নায়ক ফেডাৰেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলিষ্ট এছ'চিয়েশ্যন ফিৰা যাৰ অধ্যক্ষ হৈছে ডক্টৰ নৰেন্দ্ৰ নায়ক তেখেতে সুন্দৰভাৱে বিশ্লেষণ কৰিছে ব্যাখ্যা আগবঢ়াই প্ৰমাণিত কৰিছে যে এইটো এটা একেবাৰে ভুল এটা স্কেম যাৰ জৰিয়তে আমাৰ অভিভাৱকসকলক ঠগি টকা অৰ্জন কৰা এক মানে কি কয় পদ্ধতি গ্ৰহণ কৰিছে তে ৰেকিৰ পিছত পুনৰবাৰ আপোনালোকৰ ওচৰলৈ এটা বিজ্ঞানসুলভ মানে বিজ্ঞানপূৰ্ণ এটা ব্যাখ্যা আগবঢ়াব ওলাইছোঁ মিডব্ৰেইন এক্টিভেশ্যনৰ ওপৰত ইতিমধ্যে সেই এক্টিভেশ্যন আপোনালোকে যদি ডক্টৰ নৰেন্দ্ৰ নায়কৰ ভাষণ শুনে তেখেতৰ যদি এক্সপ্লেনেশ্যন শুনে বা হিন্দী ইংৰাজী বিভিন্ন ভাষাত মই বহুলভাৱে প্ৰচাৰিত ইউটিউবত ভিডিঅ' আছে আপোনালোকে চাব পাৰে গতিকে মিডব্ৰেইন এক্টিভেশ্যনৰ নামত চলি থকা যিটো আমাৰ ব্যৱসায় সেই ব্যৱসায়টো আমি বন্ধ কৰিবৰ কাৰণে এক প্ৰচেষ্টা কৰিছোঁ কিন্তু ইয়াৰ জৰিয়তে এটা কথা এইটো কোৱা নাই যে এই গোটেইখিনি বিশ্লেষণ আগবঢ়োৱাৰ পিছত অভিভাৱকসকল বা ৰাইজৰ এইটো নিজা সিদ্ধান্ত নিজৰ স্বাধীনতা আছে যে তেওঁলোকে আজি এই মই কোৱা কথাখিনি বিশ্বাস কৰিব নে নকৰে তেওঁলোকৰ নিজৰ কথা কাৰো মই ব্যৱসায় বা কাৰোবাৰ মানে স্বাভিমানত বা কাৰোবাৰ চিন্তাত বা কাৰোবাক ব্যাঘাত জন্মাবৰ কাৰণে বা অসন্মানিত কৰিবৰ কাৰণে কথাখিনি কোৱা নাই মই কথাটো কৈছোঁ মিডব্ৰেইন এক্টিভেশ্যন নামৰ যিটো জাপানীজ টেকন'লজি বুলি কৈছিলে আমাৰ হেড এণ্ড হাৰ্ট যিটো অনুষ্ঠানৰ স্বত্বাধিকাৰী গুবনন্দন সিং আৰু তেওঁৰ ফেমিলি যেতিয়া শাৰ্ক টেংক ইণ্ডিয়া আপোনালোকে নাম শুনিছে হয়তো শাৰ্ক টেংক ইণ্ডিয়া ছনী টিভি আটাইতকৈ পপুলাৰ এটা অনুষ্ঠান য'ত মানে ইনভেষ্টৰসকল থাকে তাত ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ নতুন নতুন পৰিকল্পনাসমূহ দিবৰ কাৰণে যুৱক যুৱতীসকল যায় আৰু যাৰ পৰিকল্পনা যাৰ আৱিষ্কাৰসমূহ বা হেৰিসমূহ যদি তেওঁলোকৰ পচন্দ হয় তেওঁলোকে ইনভেষ্ট কৰি তেওঁলোকক উদগনি যোগায় বৰ সুন্দৰ এক মানে অনুষ্ঠান ছনী টিভি আৰম্ভ কৰিছে শাৰ্ক টেংক আপোনালোকে হয়তো বহুতে চাইছে বা জানে তাত হেড এণ্ড হাৰ্টৰ মুৰব্বী গুবনন্দন সিং আৰু তেওঁৰ পৰিয়ালে গৈ পেলাই আমাৰ যিটো জাপানৰ নাকাটো চিচিডাৰ যিটো টেকনিক মিডব্ৰেইন এক্টিভেশ্যনক তেওঁলোকে
মানে উপস্থাপন কৰিছিলে নিজৰ ছোৱালী কেইজনীক মই যেনেকৈ দেখালোঁ আপোনাক ক'লা কাপোৰ দি কটনৰ কপাহৰে পৰা বেণ্ড কৰি দিছে, তাৰপিছত পইচা চুবলৈ দিছে, মৰ্টন চুবলৈ কিবা কিছু তেওঁলোকে আইডেণ্টিফাই কৰিছে, পঢ়িব পাৰিছে, সকলো আচৰিত হৈ গৈছে। কিন্তু গোটেইকেইজন ইনভেষ্টৰৰ কোনো এজনেই তাত মানে তেওঁ মানে হেৰি আৰু গোপনন্দন সিঙে তাৰমানে 50 লাখ টকা ইনভেষ্ট কৰিবলৈ দিছিলে যাতে ভাৰতবৰ্ষৰ শিশুসকলৰ বৌদ্ধিক আৰু মানসিক উত্তৰণ ঘটে, কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত বা ব্ৰেইনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেকৈ উত্তৰণক সহায় হয় বুলি তেওঁ ইনভেষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছিলে। কিন্তু এই গোটেইকেইজন ইনভেষ্টৰে সেই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ এইকাৰণে নকৰিলে যে এই বস্তুটো কেতিয়াও বিজ্ঞানসন্মত হ'ব নোৱাৰে। কোনেও চকু মুদি কেতিয়াও কোনো কিতাপ এখন পঢ়িব নোৱাৰে, কাকো আইডেণ্টিফাই কৰিব নোৱাৰে। অন্ধ ব্যক্তি এজনৰ কথা বেলেগ, অন্ধ ব্যক্তি এজনে স্পৰ্শানুভূতিৰ সহায়ত, ব্ৰেইল পদ্ধতিৰ সহায়ত তেওঁ চুই পেলাই স্পৰ্শৰ সহায়ত তেওঁ পঢ়িব পাৰে। বা এতিয়া ধৰক আমাৰ কিবা এটা বস্তু এটা আছে, এইটো চুই পেলাই মই চকু মুদিও ক'ব পাৰোঁ এইটো কলম হয়, আৰু এইটো চুই পেলাই মই ক'ব পাৰোঁ ডট পেন নে এইটো নিপ পেন চিঞাই কলম মই ক'ব পৰা ইয়াৰ স্পৰ্শানুভূতিৰ সহায়ত ক'ব পাৰি। সিমানখিনিলৈকে ক'ব পৰা যায়। তাতোকৈ বেছি নিজৰ ঘৰৰ বস্তুখিনি আপুনি চকু মুদি দৰ্জাখন খুলিব পৰা, নিজৰ বিচনাখন যাব পৰা, নিজৰ কাপোৰখিনি চিনাকি কৰিব পৰা, সেইখিনি এটা নিজৰ দৈনন্দিন জীৱনৰ কৰি থকা কামৰ মতে কৰিব পৰা যায়। কিন্তু চকু মুদি দিয়াৰ পিছত, সম্পূৰ্ণ বন্ধ হোৱাৰ পিছত আমি কোনো কাৰণতে বিজ্ঞানৰ বিশ্লেষণে হওক বা অন্য বিশ্লেষণৰ জৰিয়তেও আমি কেতিয়াও ক'ব নোৱাৰোঁ মানে পঢ়িব নোৱাৰোঁ। তেওঁলোকে কয় মিডব্ৰেইন এক্টিভেশ্যনৰ মতে তেওঁলোকে কৈছে এনেকুৱা ছফ্টৱেৰ আজিকালি কিছুমান ডেভেলপ কৰিছে, য'ত ছফ্টৱেৰসমূহৰ সহায়ত ট্ৰেইনিং প্ৰগ্ৰাম হয়, কিছুমান স্কুলত ক্লাছ হিচাপে লোৱা হয়। তাত কি কৰা হয় জানেনে? তাত স্মৃতিশক্তি বৃদ্ধি কৰিবৰ কৰা হয়, পঢ়া শুনাৰ মনোযোগ বঢ়াব পাৰে, ছাত্ৰ ছাত্ৰীৰ ব্ৰেইন সজাগ কৰি অন্তৰ্দৃষ্টি মুকলি কৰে, তাৰপিছত অন্তৰ্জ্ঞান বিকাশ ঘটাব পাৰে, আৰু 2 দিনৰ ভিতৰতে তেওঁলোকৰ সেই ডেভেলপমেণ্টটো 100% হয় বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। আৰু এই ট্ৰেইনিঙৰ কাৰণে তেওঁলোকে 5,000, 10,000, 25,000 যিকোনো যাক যেনেকৈ পাৰে তেওঁলোকে পইচা লৈ ডেভেলপ কৰি আছে। আৰু ডক্টৰ নৰেন্দ্ৰ নায়কে কোৱাৰ দৰে ভাৰতৰ বাহিৰে পৃথিৱীৰ সকলোবোৰ দেশে জানে, জাপানৰ যোনে এইটো টেকনিকটো ডেভেলপ কৰিছে বুলি আজি কৈ আছে নাকাটো চিচিডা, তেওঁৰ সকলোবোৰ তেওঁ ফ্ৰড হিচাপে স্বীকৃতি পাইছে। তেখেতৰ ডক্টৰ নৰেন্দ্ৰ নায়কে কোৱা মতে তেখেত ফ্ৰড হিচাপে স্বীকৃতি পাইছে। তেখেতৰ যিমানখিনি ডিগ্ৰী আছিলে, ডক্টৰেট ডিগ্ৰী পৰা ৰিচাৰ্চ হিচাপে পৰা সকলোবোৰ ফ্ৰড, সকলোবোৰ কেঞ্চেল হৈছে তেখেতৰ। তেনেকুৱা এজন ব্যক্তি গোটেইখিনি কথা আজি পৃথিৱীৰ মানুহে জানে, কিন্তু ভাৰতবৰ্ষত সেই কথাটো সুকীয়া হিচাপে প্ৰতিপন্ন হৈছে। বিগত 2-3টা বছৰৰ পৰা দেখা গৈছে যে এই যে মিডব্ৰেইন এক্টিভেশ্যনৰ নামত ডাঙৰ ডাঙৰ কিছুমান কোম্পানী প্ৰতিষ্ঠান কিছুমান আগবাঢ়ি আহিছে, কাৰণ ইয়াত বহুতখিনি প্ৰফিট আছে। কিন্তু এইটো এটা হৈছে অবিজ্ঞানসন্মত, অৰ্থাৎ ই হৈছে চিউডো চায়েন্সৰ এক অংশ। তো সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। তাৰ এই চিউডো চায়েন্স যে হয় তাৰ প্ৰমাণ কেইটামান মই কওঁ। এইটোতো ক'লোৱেই যে শাৰ্ক টেংক অফ ইণ্ডিয়াৰ যিটো ইনভেষ্টৰসকলে এইটো একচেপ্ট নকৰিলে, কাৰণ চাইণ্টিফিক তাত ভিউ নাই বুলি ভাবি গম পালে, কাৰণ তেওঁলোকে দেখিছে যদিও বিশ্বাস নকৰিলে, 1 নম্বৰ। দ্বিতীয় কথাটো হৈছে ছনী টিভিৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানটোৱেই হৈছে KBC, কৌন বনেগা কৰ'ৰপতি, অমিতাভ বচ্চন যিহেতু আছে। এতিয়া কৌন বনেগা কৰ'ৰপতিত এগৰাকী শিশুৱে সুন্দৰভাৱে কিতাপ পঢ়ি আছে চকু বন্ধ কৰাকৈ। আচ্ছা, চকু বন্ধ পঢ়ি চব একদম আচৰিত হৈছে, আনকি দৰ্শকসকলো আচৰিত হৈছে, অমিতাভ বচ্চনো আচৰিত হৈছে, প্ৰচাৰ হৈ আছে। আমাৰ ফেডাৰেশ্যন অফ ইণ্ডিয়ান ৰেচনেলিষ্ট এছ'চিয়েশ্যনৰ ফিৰাৰ অধ্যক্ষ ডক্টৰ নৰেন্দ্ৰ নায়কে ছনী টিভিৰ ওপৰত এই বিষয়ত এই যিটো স্কেম হয় তাৰ প্ৰমাণ সহকাৰে তেওঁ এখন পেপাৰ পঠিয়ালে, তেওঁলোকলৈ চিঠি এখন পঠিয়ালে। যেতিয়া ছনী টিভিৰ স্বত্বাধিকাৰীও তেখেতে গোটেই বস্তুটো যেতিয়া গম পালে, অনুসৰণ কৰিলে, তেতিয়া তেওঁ লগে লগে সেই ভিডিঅ' সেই গোটেই হেৰিটোৱে, সেই খণ্ডটোৱে, এই চেপ্টাৰ এপিছ'ডটোৱে তাৰ পৰা ডিলিট কৰি পেলালে তেওঁলোকৰ চেপ্টাৰৰ পৰা, KBCৰ পৰা। কিয় কৰিলে? কাৰণ যেতিয়া প্ৰমাণিত হ'ল, এনেইতো নকৰিব কেতিয়াবা, কাৰণ এইটো এটা বৰ ডাঙৰ এটা বিজনেছ এটা কথা আছে। তাত যদি ভুল কোনোবা এজনে কৈছে, কোনোবা এজনে ক'লেই বুলি, কোনোবা ডক্টৰে হওক বা প্ৰফেচৰে হওক, যদি উইথ প্ৰুফ যদি তেওঁলোকে যদি কথাটো প্ৰমাণ কৰি দিব নোৱাৰিলেহেঁতেন, যে ছনী টিভিৰ স্বত্বাধিকাৰীয়ে সেই ভিডিঅ'টো বা সেই খণ্ডটো ডিলিট কৰিলেহেঁতেন নে? অৰ্থাৎ তেওঁলোকে প্ৰমাণ কৰিব পাৰিলে।
আৰু প্ৰমাণ কৰিব পাৰিলে কাৰণে কিহৰ কাৰণে ডিলিট কৰিলে তাৰ ক্ষমা বিচাৰিছে ডক্টৰ নৰেন্দ্ৰ নায়কৰ গোটেই অনুষ্ঠান ফেডাৰেশ্যন অফ ইণ্ডিয়ান এছ'চিয়েশ্যনত ক্ষমা বিচাৰিছে এই কাৰণে কাৰণ 2013 চনত এখন আইন আছিলে প্ৰণয়ন য'ত এণ্টি ছুপাৰষ্টিশ্যন এণ্ড ব্লেক মেজিক এক্ট 2013 বুলি এখন আইন প্ৰণয়ন হৈছিলে য'ত এনেকুৱা ধৰণৰ ভুৱা ভুল ভ্ৰান্তি ঠগ প্ৰবঞ্চনা এইবিলাকৰ জৰিয়তে মানুহক ঠগি পেলাই ধন আহৰণ কৰি বা মানুহক ঠগাৰ যিটো মানে মানসিকতা থাকিলে এইটো হয় দণ্ডনীয় অপৰাধ হয় গতিকে তেনেকুৱা দণ্ডনীয় অপৰাধক প্ৰশ্ৰয় দিয়া বা প্ৰচাৰ কৰিছে বুলি ছনী টিভিৰ ওপৰত কেছ হ'লহেঁতেন সেইকাৰণে তেওঁলোকে সেই ভিডিঅ'টো তাৰ পৰা ডিলিট কৰিলে গতিকে ইমানখিনি প্ৰমাণ দিলোঁ এতিয়া আহক আমি বিশ্লেষণটো কৰিওঁ বৈজ্ঞানিক বিশ্লেষণটো কৰিবলৈ আগবাঢ়োঁ এতিয়া বৈজ্ঞানিক বিশ্লেষণ কৰোঁতে আপোনালোকে চাওক এতিয়া এটা মই ভিডিঅ' ক্লিপ এটা দেখাইছোঁ আপোনালোকক দেখিব ছনী টিভিৰ আনটা অনুষ্ঠান হৈছে ইণ্ডিয়ান আইডল ইণ্ডিয়ান আইডলত চাওক শিশুগৰাকীয়ে মানুহকেইজনক আইডেণ্টিফাই কৰিছে ল'ৰা কেইজন ছোৱালী কেইগৰাকী আচ্ছা এতিয়া চাওক সৰু সৰু ক্লিপত দেখিব যিগৰাকী ছোৱালী আইডেণ্টিফাই কৰে তেওঁ কিন্তু ল'ৰা নে ছোৱালী জানিবৰ কাৰণে ইমান কাষ চাপিব নালাগে এতিয়া যদিহে তেওঁ যদি অন্তৰ্দৃষ্টিয়ে দেখে বা দেখি পোৱা যায় তে তেওঁ সেইগৰাকী ছোৱালী ইমান ওচৰলৈ গৈ পেলাই মানুহকেইজন কেইজন ল'ৰা কেইজনী ছোৱালী কিয় কেনেকৈ ক'ব পাৰিলে দূৰৰপৰাতো ক'ব পাৰিলেহেঁতেন তেওঁ কাষলৈ গ'ল 1 নম্বৰ পইণ্ট বা অলপ চিন্তা কৰিব দ্বিতীয় কথাটো হৈছে যেতিয়া তেওঁ কাপোৰৰ ৰং সুধিলে তেতিয়া আৰু অলপ কাষ চাপি গ'ল কাপোৰৰ যে ৰং সুধিলে তেওঁ আৰু অলপ কাষ চাপি গৈ পেলাই তেওঁলোকে তেওঁ কালাৰখিনি ক'লে হ'ল নহয় ঠিক আছে এতিয়া আকৌ পিছত চাব কাটি পেলাই লগাইছোঁ এতিয়া চাওক আমাৰ অনু মালিক ডাঙৰীয়া তেওঁৰ ওচৰলৈ আহিলে ছোৱালীগৰাকীৰ ওচৰলৈ আহোঁতে তোমাৰ কাষত কোন ৰখি আছে বুলি সুধিলে ঠিক আছে তেওঁ কিন্তু অনু মালিকক যদিহে তেখেতৰ অন্তৰ্দৃষ্টিৰ পৰা দেখিছিলে তেতিয়া তেওঁ মূৰটো কেনেকৈ কিয় ওপৰৰ পৰা এনেকৈ তললৈ চাবলগীয়া হ'ল তেতিয়া ওপৰলৈ মুখখন চাবলগীয়া হ'ল তে মানে অৰ্থাৎ অন্তৰ্দৃষ্টিৰে যদি চাই আছে ব্ৰেইনৰ ডেভেলপমেণ্ট যদি ইমানেই হৈছে চকুৰে যদি ইপাৰৰ পৰা সিপাৰ তেওঁ দেখা নাই তে তেওঁ মূৰটো চাবলগীয়া কিয় হ'ল কাৰণ তেওঁ যেতিয়া যদি কাপোৰখন যদি থকা নথকাটো ডাঙৰ কথা নহয় কাপোৰখন নাথাকিলেতো কাপোৰখন ৰাখিছোঁ কিয় কাপোৰখন এইকাৰণে ৰখা হৈছে যাতে সকলোৱে প্ৰমাণিত কৰে সকলোৱে বিশ্বাস কৰিব যে ছোৱালীজনীয়ে বাহিৰলৈ দেখা পোৱা নাই যেতিয়া চকুৰে একো নেদেখাকৈ যদি পঢ়িব পাৰে একো নেদেখাকৈ যেতিয়া চবকে ল'ৰা ছোৱালী কাপোৰ ৰং ক'ব পাৰে তেতিয়া অনু মালিক ডাঙৰীয়া থিয় হওঁতে তেওঁৰ ওপৰৰ ফালে চাবলগীয়া মুখখন কিয় চাবলৈ তেওঁ মূৰটো কৰিবলগীয়া হ'ল কাৰণ ইমানটো চাপৰ ছোৱালী নহয় তেওঁ দূৰৰ পৰাই দেখোন গম পাই যায় যে অনু মালিক আহিছে অৰ্থাৎ তেওঁ চকুৰ এটা এনেকুৱা কৌশলৰে এনেকুৱাকৈ প্ৰশিক্ষণ দিয়া হয় শিশুসকলক যি প্ৰশিক্ষণৰ মাধ্যমেৰে 4টা 5টা যিমান 10টা প্ৰলেপেই নিদিয়ক কপাহী কাপোৰ যিমানেই প্ৰলেপ নিদিয়ক এই প্ৰশিক্ষণৰ জৰিয়তে আমি সেই ব্যক্তিজনক কোনোবা এটা অংশৰে আমি দেখা পাবই লাগিব যেনেদৰে মই কিতাপখন আপোনালোকৰ আগত পঢ়ি দেখুৱালোঁ কথাটো মন দিব তাৰোপৰি ছোৱালীজনীজনীয়ে মেগাজিন যেতিয়া পঢ়িছে মেগাজিন পঢ়োঁতে কিতাপ পঢ়াৰ নিচিনা লাইন বাই লাইন পঢ়িছে লাইন বাই লাইন আঙুলি চুই কেতিয়া পঢ়ে কেতিয়া পঢ়ে বা অমিতাভ বচ্চনৰ ভিডিঅ'টোত চাওকচোন ছোৱালীগৰাকী কিতাপখন ইয়াত থৈছে ইয়াত থৈ পেলাই এনেকৈ ইমান একদম ওচৰৰ পৰা ফটাফট পঢ়ি গৈছে কিয় কিতাপটো আমি জানো এজন শিক্ষক হিচাপে ময়ো জানো আপোনালোকেও জানে যে কিতাপ সদায় মানে কি 12 ইঞ্চি দূৰত বা 1 ফুট দূৰত ৰাখি পঢ়িলে ভাল নহ'লে চকুৱে কষ্ট পায় তো এই যে ন্যূনতম দৃষ্টিৰ যিটো সীমা কিমান 25 চেণ্টিমিটাৰ বুলি কোৱা হয় হয়নে 25 চেণ্টিমিটাৰ 12 ইঞ্চিতকৈ মানে অলপ কম ধৰক এখন 30 চেণ্টিমিটাৰ থাকে এটা স্কেলত গতিকে 25 কৃষ্য সাধন নহয় বুলি কয় মানে চকুকেইটাই কষ্ট নাপায় মানে কষ্ট পায়
এই কষ্ট নোপোৱাকৈ পঢ়িবৰ কাৰণে আৰামছে পঢ়িবৰ কাৰণে 25 চেণ্টিমিটাৰ দূৰত কিতাপখন ৰাখি পঢ়িব লাগে, মানে 1 ফুট দূৰত ৰাখিব লাগে চকুৰ পৰা। তে চকুৰ পৰা 1 ফুট দূৰত ৰাখিবৰ কাৰণে কিতাপখন মই পঢ়িব লাগিছিলে এনেকৈ, কিন্তু সেই কিতাপখন যদি মই এনেকৈ আহি যে অমিতাভ বচ্চনৰ ওচৰতে এনেকৈ পঢ়ি আছোঁ, সেইটোৱে কি বুজাইছে? তাৰমানে ক'ৰ ফাক আছে তলফালৰ ফাক, আৰু এইখিনি ওপৰ ফালো নাই, এইটো ফালো চাব নোৱাৰে। এইখিনিতে কিতাপখন ৰখাৰ অৰ্থটো কি? তাৰমানে এই লাইন বাই লাইন পঢ়ি আছে কিহৰ কাৰণে পঢ়িছে? যদিহে দেখিছিলে ছোৱালীজনী চশমাও নিপিন্ধে বা চব ফালৰ পৰা অ'কে আছে, দৃষ্টিশক্তি অ'কে আছে, আৰু আমি জানো স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 চেণ্টিমিটাৰ, মানে 1 ফুটেই ধৰক। গতিকে 1 ফুট দূৰত্বত থৈ যদি কিতাপখন পঢ়িব পাৰিছিলে, তাৰ যদি সঁচাকৈ দেখিছিলে, তেখেতে ইমান দূৰৰ পৰাইতো পঢ়িব পাৰিলেহেঁতেন। এইটো পূৰা 1 ফুট আছে, 1 ফুট দূৰত্ব। ইমান কাষলৈ গৈ ছোৱালীগৰাকীয়ে তেখেতে এনেকৈ পঢ়িবলগীয়া কিয় হ'ল? অৰ্থাৎ ডালমেম কুছ কালা হে, যেনেকৈ মই কিতাপখন পঢ়ি দেখুৱালোঁ। আপোনালোকে ভাবিব পাৰে নহয় এইটো একো নাই, এইটো পঢ়িছে, তেওঁলোকে ট্ৰেইনিং লৈছে, কিবা কৰিছে, অমুক কৰিছে। ঠিক আছে, এই ভিডিঅ'টো চাওক তেতিয়াহ'লে। এই ভিডিঅ'টো চাব। এই ভিডিঅ'টোত ছোৱালীগৰাকীয়ে, এই ডাঙৰ ছোৱালী, এজনী ডাঙৰ ছোৱালী হয়, এই ডাঙৰ ছোৱালীগৰাকীয়ে সৰু ইংৰাজীত এইখিনি বাক্য পঢ়োঁতে কিমান বাৰ ঘেঁহাইছে চাবচোন। লাষ্টত টিচাৰৰ এই যে বেলেগ এটা শব্দৰ জেগাত বেলেগ এটা শব্দ কৈ দিছে, তেওঁ ঘেঁহনি আহিছে কিহৰ কাৰণে? এইগৰাকী ছোৱালীয়েতো তেওঁৰ বয়সত এই বাক্য ই যে টিচাৰ, ই যে বাৰ্বাৰ, ই যে হেয়াৰ ড্ৰেছাৰ, এইবিলাক শব্দ তেওঁতো বহুতবাৰ পাইছে, তেওঁতো এবাৰতে ক'ব পাৰিব লাগে। তাৰ মানে তেওঁ যেতিয়া পঢ়িছে, তলত থৈ পঢ়িছে, কেমেৰা আপোনালোকে দেখিছে পঢ়িছে, তেওঁ সেইখিনি চকা মকাকৈ দেখিছে, যাৰ কাৰণে তেওঁ আইডেণ্টিফাই কৰিবৰ কাৰণে দিগদাৰ হৈছে, তাত টিচাৰ আছে নে হেয়াৰ ড্ৰেছাৰ আছে নে সৰু বস্তুবিলাক পাৰিছে, দীঘল যিবিলাক বস্তু আছে, যিবিলাক তেওঁ পঢ়িবলগীয়া হৈছে, তাত তেওঁ লাগি ধৰিছে। সৰু কথা এটা, আপোনালোকে খালি সেইকাৰণে কয় যে বিজ্ঞান সদায় জাগ্ৰত মন, জাগ্ৰত চকু, জাগ্ৰত চিন্তা, এই গোটেইকেইটা বস্তু বিজ্ঞানে বিচাৰে। তাৰপিছত আৰু এটা কথা কওঁ, ময়ো যেনেকৈ বান্ধিছিলোঁ তেওঁলোকেও তেনেকৈ বান্ধিছে কপাহতে। এই নাকটোৱে মেইন কালপ্ৰিট, কাৰণ আমাৰ এখন ফ্লেট নহয়, আৰু চকুটো আমাৰ সুমুওৱা, চকু সুমুওৱা, নাক উঠোৱা আৰু এইটো উঠোৱা। গতিকে এই যে এই উঠা থাকে, এইকণৰ সৈতে পেৰেলেল কৰি পেলাই আমি একোৱে বান্ধিব নোৱাৰোঁ, কাৰণ ইয়াত যিমানেই দিনক ফাক থাকিবই। আপোনালোকে ভাবিছে নাই বৰদলৈ ছাৰ আপুনি কি কথা কয়, ফাক নাই, মই নিজে বান্ধিছোঁ, মই নিজে কৰিছোঁ। এয়া হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, কোনো ব্ৰেইন ডেভেলপমেণ্টৰ কথা নহয়। মিড ব্ৰেইন এক্টিভেশ্যন কোনো ঐশ্বৰিক কিবা বস্তু নহয় আপোনাৰ শিশুসকলক ডেভেলপমেণ্ট কৰাৰ কাৰণে। এগৰাকী শিশু নিজে যদি আপোনাৰ 5 মিনিট 10 মিনিট সময় যদি পঢ়াৰ আগতে যদি মনটো স্থিৰ কৰি অকণমান যদি এনেকৈ ৰখি থাকে, নিজৰ মনটোক নিজকে কণ্ট্ৰল কৰি থাকে, তাৰ ব্ৰেইনত থকা বাকীবিলাক কথা নাইকিয়া কৰি যদি শূন্যটোকে সি চিন্তা কৰি থাকে, সেইটো এটা কি হ'ল? নিজৰ মানসিক এটা মানে কৰাৰ কাৰণে এটা আসন বুলি ক'ব পাৰি, সেইটো পিছৰ কথা। কিন্তু সেইবিলাকক কৈ যিটো যে বিজনেছ হৈ আছে এতিয়া, সেই বিজনেছটো বন্ধ কৰিব। ঠিক আছে, এতিয়া তথাপিতো বহুতখিনি প্ৰশ্ন আপোনালোকৰ মনত আছে, সেইখিনি আপোনালোকে ফোন নকৰাকৈ মই এইটো উত্তৰ দিব লাগিব, নহ'লে ফোনৰ পৰা ফোন কৰি থাকিব। এতিয়া আহোঁ ভিতৰৰ বিজ্ঞানলৈ। আমি দেখোঁ কিয়? আমি কিহৰ কাৰণে দেখোঁ? প্ৰথম কথাটো হৈছে, কোনো এটা বস্তু আমি দেখোঁ, আজি আপুনি মোক দেখি আছে, মই আপোনালোকক দেখি আছোঁ। যদি মই লাইটটো অফ কৰি দিলোঁ, কমাই দিলোঁ, কমকৈ দেখিছে। যদি মই ওপৰৰ লাইটটো অফ কৰি দিওঁ, আপোনালোকে মোক দেখিবনে? নেদেখে। মই আকৌ পোহৰটো দি দিলোঁ, আকৌ আপোনালোকে ভালকৈ দেখিছে। অৰ্থাৎ এই কথাখিনি প্ৰমাণ কৰিবৰ কাৰণে অৰ্থাৎ পোহৰ লাগিবই। মিড ব্ৰেইন এক্টিভেশ্যনৰ যিসকল শিশুৱে বা যিসকল ব্যক্তিয়ে মানে বুকু ফিন্দাই ক'ব পাৰে যে এইটো হৈছে চায়েন্স, এইটো হৈছে এটা মেন পাৱাৰ ডেভেলপমেণ্ট কৰা এটা প্ৰচেছ,
এটা ট্ৰেইনিং তাত 100% চায়েন্স আছে তেতিয়াহ'লে চেলেঞ্জ যে দি আছে ডক্টৰ নৰেন্দ্ৰ নায়কহঁতে এই চেলেঞ্জৰ প্ৰথম বিষয়টো হৈছে এখন ডাঙৰ বিছনা চাদৰত শিশুৰ মুখখন ঢাকি দিয়ক তেওঁৰ সন্মুখত কিতাপ ৰাখক ক'লা বিছনা চাদৰ এখন ঢাকি দিয়ক বা যিকোনো ডাঠ যদি ইপাৰ সিপাৰ নেদেখে গোটেই গাটো ঢাকি দিয়ক তেওঁৰ কিতাপ সন্মুখত আপুনি কিতাপ এখন একে ওচৰতে যিমান ওচৰতে পঢ়ে তেওঁ আপুনি দিয়ক নোৱাৰে পঢ়িব 1 নম্বৰ কথা চকুটুকু বন্ধা দৰকাৰ নাই 2 নম্বৰৰ বিষয়টো হৈছে সেইগৰাকী ব্যক্তিক বা সেইগৰাকী ছাত্ৰ ছাত্ৰীক এই চকু অপাৰেশ্যন হ'লে যে যিটো আমাৰ আই পেটছ লগাই যে চকুত যে একদম এনেকৈ লগাই দিয়ে আই পেটছ দুটা আপুনি চকুত লগাই দিয়ক নালাগে ক'লা কাপোৰ চাও বানিব কপা চপা দিব তাৰপিছত পঢ়িবলৈ দিয়ক 110% পঢ়িব নোৱাৰিব দ্বিতীয় কণ্ডিশ্যনটো দিছোঁ যে তেওঁলোকক এটা অন্ধকাৰ কোঠাত 1 মিনিট সময় কাৰণে ৰাখি দিয়ক যোনে পঢ়িম বুলি আপোনাৰ আগত চেলেঞ্জ কৰিছে সেই অন্ধকাৰ কোঠাটোত 1 মিনিট সময় থাকিলে তেখেত পুৰা ব্লেক আৰু তা সেই অন্ধকাৰ কোঠাটোৰ পৰাই আপুনি ক'লা কাপোৰ মাৰি বন্ধ কৰি আপুনি বাহিৰলৈ আনক আৰু পঢ়িবলৈ দিয়ক তেওঁ পঢ়িব নোৱাৰিব 3 নম্বৰ কণ্ডিশ্যনটো হৈছে চকু বন্ধ কৰিলে পঢ়ি আছে কেবিচি ওচৰত বা ক'ৰবাৰ ওচৰত অল লাইটছ অফ কৰি দিয়ক সকলো লাইট বন্ধ কৰি দিয়ক তাৰপিছত কওক পঢ়িবৰ কাৰণে সকলো লাইট অফ কৰি দিলে চকুটোতো বন্ধই আছে কাৰণ যেতিয়া এগৰাকী ব্যক্তিয়ে বা এগৰাকী ছাত্ৰ ছাত্ৰীয়ে চকু বন্ধ কৰি পেলাই পঢ়িছে মানে কি যে তেখেতক পোহৰ নালাগে তেখেতক চকু নালাগে কাৰণ চকু আৰু পোহৰ নালাগে এই কাৰণে তেওঁ চকুৰে চাই পেলাই পঢ়াই নাই তেওঁ নিজৰ অন্তৰ্দৃষ্টিৰে ব্ৰেইন ডেভেলপমেণ্ট কৰি পেলাইহে তেখেতে পঢ়িছে অন্তৰ্জ্ঞানৰ পৰা গতিকে অন্তৰ্জ্ঞানৰ পৰা পঢ়িছে তেতিয়া চকু বন্ধ কৰি ৰাখি গোটেই আন্ধাৰ মানে আন্ধাৰ হ'লেও কথা নাই কিয় পোহৰ লাগে এতিয়া সকলো লাইট বন্ধ কৰি দিয়ক অন্ধকাৰ ৰুম এটাত তেওঁক পঢ়িবলৈ দিয়ক পাৰিবনে পঢ়িব নোৱাৰে কৰি চাওক মই নোৱাৰে বুলি কৈছোঁ আপোনালোকে কৰি চাওক যদি পাৰে মোৰতো ইমান টকা নাই বাৰু লাখ টকা দিবলৈ কিন্তু লাখ টকা দিবলৈ ডক্টৰ নৰেন্দ্ৰ নায়ক ডাঙৰীয়ে 5 লাখ টকা দিম বুলি কৈছে আৰু এটা অনুষ্ঠান আছে তেওঁলোকে কোটিৰ ওপৰত টকা দিব সেইখিনি কৰিব পাৰিলে আজিলৈকে কৰিব পৰা নাই এটা চেলেঞ্জ দিছিলে 2021 চনত তাৰপিছত কোনো নগ'ল সেই চেলেঞ্জটো তেওঁ নগ'ল গতিকে আপোনালোকৰ যদি কোনোবাই যাব বিচাৰে মিডব্ৰেইন এক্টিভেশ্যন অনুষ্ঠান চলাই থকা তেওঁলোকৰ কাৰণে ইমানখিনি টকাৰ ব্যৱস্থা আছে কণ্টেক্ট কৰিলে মই নিদিওঁ কাৰণ মই এজন বিজ্ঞান প্ৰচাৰক হিচাপে কথাখিনি কৈছোঁ কাৰণ মোৰ ইমানখিনি টকা নাই মই এজন শিক্ষকে কাৰণ মই বিশ্বাসটো কৰিছোঁ মিডব্ৰেইন এক্টিভেশ্যনত কোনো ধৰণৰ বিজ্ঞান নাই যেতিয়া বাহিৰৰ পোহৰ চকুৰ মাজেৰে গৈ পেলাই ৰেটিনাত যদি নপৰে তেতিয়াহ'লে আমি কেতিয়াও কোনো বস্তু দেখা নাপাওঁ আৰু যাৰ বাবে আজি মই চশমাযোৰ পিন্ধিবলগীয়া হৈছে যেতিয়া বাহিৰৰ পোহৰ চকুৰ মাজেদি গৈ ৰেটিনা বা অক্ষিপটত যেতিয়া নপৰেগৈ কেতিয়াও কোনো ব্যক্তিয়ে কোনো জীৱই বস্তু নেদেখে সেইটো আমি সকলোৱে মানি লওঁ আৰু যাৰ কাৰণে আজি তাৰিখত আমাৰ যিবিলাক বেমাৰ কিছুমান হয় প্ৰেছ বায়'পিয়া হয় মায়'পিয়া হয় হাইপাৰমেট্ৰপিয়া হয় তে সেইবিলাকৰ কাৰণে আমি চশমা লওঁ নাই যে দূৰদৃষ্টি সম্পন্ন বেমাৰ নিকট দৃষ্টি তে দুইটাই হয় নিকট দূৰ বয়স হ'লে দুইটাই হয় তাৰ কাৰণে আমি উত্তল লেন্স অৱতল লেন্স বোধ দুইটা লেন্সে ব্যৱহাৰ কৰোঁ কিয় কৰোঁ যাতে আমাৰ ৰেটিনাত গৈ পেলাই সুন্দৰভাৱে প্ৰতিবিম্বটো গঠন হয় যাৰ কাৰণে আমি বস্তুখিনি দেখা পাম তে সেই বিজ্ঞানটো ক'লে গ'ল এই বিজ্ঞানটো ক'লে গ'ল পোহৰৰ প্ৰতিফলনৰ সেই বিজ্ঞান ক'লে গ'ল যাৰ কাৰণে মই চশমা পিন্ধি আছোঁ বা বাকী বাজি মানুহখিনি চশমা পিন্ধি আছে বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হৈ আছে তাৰপিছত সেই যে বিজ্ঞানটো যে লেন্সৰ আমাৰ ৰেটিনাত পৰিলেহে আমি বস্তু দেখা পাম তাৰপিছত চাব এটা কথা সেইটো বিজ্ঞান আমি সকলোৱে জানো সাধাৰণ মানুহ আমি সকলোৱে জানো তাৰ লগতে আৰু এটা কথা সোমাই আছে এই ৰেটিনাত যেতিয়া বস্তুটোৰ ছবিখন গঠন হ'ব এই গঠন হোৱা বস্তুটো আমাৰ যিটো
নাৰ্ভ ছিষ্টেম আছে সেই নাৰ্ভ ছিষ্টেম এইটোতো কি আছে ব্ৰেইন মস্তিষ্ক যাৰ কাম মিড ব্ৰেইন এক্টিভেশ্যন বুলি কৈছে মানে মধ্য মস্তিষ্ক এইটো পশ্চাৎ মস্তিষ্ক এইটো হৈছে প্ৰ মস্তিষ্ক এইটো হৈছে কি হ'ল ফ্ৰণ্ট ব্ৰেইন মিড ব্ৰেইন এটা পিছফালৰ ব্ৰেইন হয়নে তাৰমানে পশ্চাৎ মস্তিষ্ক মধ্য মস্তিষ্ক আৰু এটা প্ৰ মস্তিষ্ক এই মস্তিষ্কৰ 3টা পাৰ্ট থাকে আমি সকলোৱে জানো আৰু প্ৰত্যেকৰে কামবিলাক বেলেগ বেলেগ এতিয়া এইটো CPU বুলি ধৰি লওক CPU যেটো কম্পিউটাৰৰ যেটো CPU য'ত অল মেমৰি আর ষ্ট'ৰ হৈ আছে যেনেকৈ মোৰ চকুৱে যদি কিবা এটা বা সেই শিশুগৰাকীক বা ছাত্ৰ ছাত্ৰীগৰাকীক যদি আমি জাপানীজ লেংগুৱেজৰ কিতাপ এখন যদি দি দিওঁ মিড ব্ৰেইন এক্টিভেশ্যনৰ ক্লাছৰ টেষ্ট কৰিবৰ কাৰণে তেখেতে সেই কিতাপখন পঢ়িব পাৰিবনে নোৱাৰে কিয় নোৱাৰে কাৰণ জাপানীজ বা চাইনিজ লেংগুৱেজখিনি তেওঁৰ এই CPUত জমা নাই কোনটো ABCD কয় বা কোনটো অ আ ক খ কয় বা কেনেকৈ তাক পঢ়িব বুলি তে সেইখিনিহে পঢ়িব যিখিনি দেখিব দেখাৰ পিছত ইয়াৰ নাৰ্ভ ছিষ্টেমে ইয়াৰ চালি জাৰি চাব এই এনেকুৱা ধৰণৰ দেখিব লগাটো কি এইটো হৈছে এইটো হৈছে ম এইটো হুঁচৰিকাৰ এইটো এইটো আৰু এটা অমিতা বুলি কতে মুখেৰে ক'ব অমিতা এইটো এটা কানেকশ্যন সাংঘাতিক কানেকশ্যন এটা হৈ আছে ইমান ফাঁকি নিদিব আপোনালোকে এই চকুৰে দেখা নাই অন্ধকাৰ ৰুম এটাত পঢ়ি আছো দেখি আছে কোনো দেখা নাই কোনো পোহৰ ইয়াৰ ভিতৰলৈ যোৱা নাই ভিতৰলৈ নোযোৱাকে এটা শব্দ এটা বস্তু এটা চিন এটা গৈ পেলাই নাৰ্ভাছ ছিষ্টেম ইউজ নোহোৱাকৈ ইয়াত ব্ৰেইনত থকা বস্তুটো চালি জাৰি পেলাই কোনে চালি জাৰি চাবলৈ কোনে আদেশ দিলে আদেশ দিয়াৰ পিছত ইয়াক মুখেৰে ক'বলৈ কোনে নিৰ্দেশ দিলে যে সেইটো এটা অমিতা সেইটো এটা 5 টকীয়া নোট সেইটো এটা অনুমালিক বুলি সেইজন অনুমালিক বুলি ইমান ফাঁকি দিন নচলে আজি তাৰিখত চলি আছে বহুত বিজনেছ চলি আছে কিন্তু হ'লেও সহ্য নহয় ইমান ফাঁকি একদম পুৰা মুখ চকু বন্ধ কৰিলোঁ কোনো ধৰণৰ পোহৰ নগ'ল ইয়াত প্ৰতিবিম্ব গঠন নহ'ল আমি একো নেদেখিলোঁ নেদেখাকে ইয়াৰ পৰা কেনেকৈ ইয়ালৈ সংকেত গ'ল যে এইটো মই এই কিতাপখনত কিবা এটা সন্মুখত আছে তাক ক'ব লাগে ইয়াত কেনেকৈ গ'ল আৰু কেনেকৈ ইয়াক মুখক ক'লে যে তই ক মিড ব্ৰেইন এক্টিভেশ্যন পঢ়ি আছো আমুক পঢ়ি আছো এই যে চাইন্সটো ব্ৰেইন নাৰ্ভাছ ছিষ্টেম ৰেটিনা পোহৰৰ প্ৰতিফলন ৰিফ্লেকশ্যন মুখেৰে কথা কোৱা এই গোটেই এটা কমপ্লিট যিটো চাইকেল সেই চাইকেলটো ব্ৰেক কৰি এটা চাইকেল চক্ৰ এটা চলি আছে এটা চাৰ্কুল এটা হৈ আছে চাইকেল এটা চলি আছে চক্ৰ এটা এই চক্ৰটো ব্ৰেক ডাউন কৰিছে ভাঙি পেলাই নোচোৱাকে ইয়াক কোনোবাই অৰ্ডাৰ দিছে সেই বস্তুটো ইয়ালৈ পঠিয়াইছে আৰু কৈছে 150-200% wrong সেইকাৰণে ডক্টৰ নৰেন্দ্ৰ নায়ক ডাঙৰীয়ে ইমান ধুনীয়াকৈ ব্যাখ্যা কৰাৰ কাৰণেই আজি সনি টিভি নিচিনা এটা অনুষ্ঠানে সেই ভিডিঅ'টো ডিলিট কৰি দিছে কাৰণ এইটো এটা কেৱল ব্লেক মেজিক নহয় বোলে ছুপাৰষ্টিশ্যন নহয় আচলতে এটা ভণ্ডামি এটা স্কেম বুলি কোৱা হৈছে কাৰণে সব স্কেম বুলি আপোনালোকে ইউটিউবত স্কেম বুলি পাব মিড ব্ৰেইন এক্টিভেশ্যন স্কেম বুলি চাৰ্চ কৰক ঢেৰ পাব আপোনালোকে তাৰ ব্যাখ্যা ধুনীয়াকৈ সুন্দৰভাৱে কৰি দিছে গতিকে এইবিলাক মানে কথাটো এনেকুৱা হৈছে ছাত্ৰ এতিয়া বহুতে ক'ব পাৰে যে ভাৰতবৰ্ষত এইটো বেছিকৈ এইকাৰণে হৈছে ভাৰতবৰ্ষখন প্ৰতিযোগিতামূলক এখন দেশ ইয়াৰ প্ৰত্যেকটো হৈছে মানে ব্ৰেইন ড্ৰেইন বেছিকৈ এইকাৰণে হয় যে প্ৰত্যেকে কম্পিটিশ্যন ইয়াত মানে ইয়াত তিষ্ঠি থাকিবৰ কাৰণে বহুতখিনি প্ৰতিযোগিতামূলক বহুত প্ৰতিযোগিতা হয় গতিকে তাত জিকিবৰ কাৰণে অভিভাৱকসকলে ফাৰ্ষ্ট মানে প্ৰথমজন নিজৰ সন্তানসকলক হোৱাটো বিচাৰে আৰু যেতিয়া এনেকুৱা ধৰণৰ কিবা অকণমান ল'ৰা ছোৱালীক কিবা কৰিব পৰা ব্যৱস্থা এটা পায় তেওঁলোকে খপককৈ ধৰি লৈ পেলাই কোনো ধৰণৰ চিন্তা ভাৱনা নকৰাকৈ নিজৰ শিশুসকলক গিনিপিক কৰে কিন্তু শিশুসকলেও সেই কথাটো গম পায় যে আমি ফাঁকি দিহে পঢ়ি আছোঁ বা কামখিনি কৰি আছোঁ কিন্তু সেই কথাখিনি তেওঁলোকে নিজৰ মানে আত্মভিমান নিজৰ এটা মানে যিটো সন্মান পাই আছে বা নিজকে অলপ মেজিচিয়ান বা কিবা এটা বুলি ভাবি পেলাই তেখেতসকলে নকয়
কাৰণ তেওঁলোকৰ ব্ৰেইনটো ইমানেই ৱাছ কৰি দিয়ে, তেওঁলোকৰ যেতিয়া ট্ৰেইনিং পিৰিয়ডৰ সময়ত ইমানেই ৱাছ কৰি দিয়ে যে তেওঁলোকে সেইটো ক'লে যেন লাজ পাব, তেওঁলোকে ফটো পেপাৰে নুঠিব, মানুহবিলাক আচৰিত হোৱাটো তেওঁলোকে এটা বৰ নিজকে আহ্লাদিত হয়, পা মই পাৰিছোঁ তহঁতে পৰা নাই। সেইটো ল'ৰা ছোৱালী এটা স্বভাৱজাত এটা কথা, কাৰণ ল'ৰা ছোৱালী কেতিয়াও মানে নক'বা বুলি ক'লে ক'বই, কিন্তু ল'ৰা ছোৱালী তেনেকৈ যদি কৈ দিয়া হয়, তুমি যদি কৈ দিয়া তোমাৰ এনেকুৱা হ'ব, তোমাক মানুহে গুৰুত্ব নিদিব, আমুক নিদিব। তে সৰু কথা এটা, আমাৰ যিবিলাক মেজিচিয়ান এজনে আপোনালোকে চাওক, এইটো মেজিচিয়ান এজনে তেওঁ এই ধুনীয়াকৈ চকু বন্ধ কৰি পেলাই তেওঁ বৰ্ডত A+B² গোটেইখিনি ফৰ্মুলা লিখিছে। সেইটো মেজিচিয়ানজনৰ মিডব্ৰেইন এক্টিভেশ্যন নহয়, তেওঁ শিকেই পূৰা একদম ক'লা কাপোৰে মানিছে, পূৰা কপাহ দি বন্ধ কৰিছে, তাৰপিছত তেওঁ ধুনীয়াকৈ ব্লেক বৰ্ডত লিখিছে, তেওঁ মেজিক হিচাপে দেখাইছে, লিখিছে মেজিক। সেই মেজিকটোকে এতিয়া এডুকেশ্যন দিয়াৰ এটা প্ৰচেছ কৰি এটা স্কেম চলাই থকা হৈছে, আৰু সেইটোৰ ওপৰতে দ্য ফেডাৰেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলিষ্ট এছ'চিয়েশ্যনে দুৰ্ঘুৰ বিৰুদ্ধে কৈ এটা সাংঘাতিক প্ৰচাৰ এটা আৰম্ভ কৰিছে ডক্টৰ নৰেন্দ্ৰ নায়কৰ মানে অধ্যক্ষতাত বা নেতৃত্বত। গতিকে এই গোটেইখিনি কথাৰ মই আপোনালোকক অৱগত কৰালোঁ। আৰু এটা কথা, আমাৰ সিদিনাখন তেওঁলোকে এটা পেপাৰত আমি পাইছোঁ, যেতিয়া নৰেন্দ্ৰ নায়কে যেতিয়া 2021 চনৰ 29 এপ্ৰিলত যে সেই যে অপেনলি যে চেলেঞ্জ কৰিছিলে 5 লাখ টকা দিম যদি তুমি মিডব্ৰেইন এক্টিভেশ্যন কৰা বেষ্ট ষ্টুডেণ্টজন, বা তুমি যদি নিজে আহি পেলাই মোক দেখুওৱা। তেওঁ আছিলে ইঞ্জিনিয়াম ইণ্ডিয়াৰ মালিক আছিলে সুৰেন্দ্ৰন, তেওঁক মাতিছিলে, মই মোৰ সাঁচতীয়া ধনৰ পৰাই পইচা দিম বুলি ডক্টৰ নৰেন্দ্ৰ নায়কে মাতিছিলে, কিন্তু তেখেতে নাহিলে। নহাৰ কাৰণটো কি বুলি দিছে জানেনে? নহাৰ কাৰণটো দিছে যে মই নাযাওঁ, কাৰণ ডক্টৰ নৰেন্দ্ৰ নায়ক তেওঁ মানে ঈশ্বৰ বিশ্বাস নকৰে, নাস্তিক মানুহ, আৰু নাস্তিকৰ ক্ষেত্ৰত মিডব্ৰেইন এক্টিভেশ্যনে কাম নকৰে। কথা নাস্তিকেই হওক আস্তিকেৰে, মই নাস্তিক নে আস্তিক সেইটো কথা নহয়। আপোনাৰ ল'ৰা ছোৱালী নাস্তিক, শিশুৰ ক্ষেত্ৰতো নাস্তিক বা আস্তিক কথা নাথাকে। গতিকে নাস্তিকেই হওক আস্তিক হওক, মানুহৰ ব্ৰেইন এটাই থাকে, মানুহৰ চিন্তাধাৰা। আজি কোনোবাই ভগৱান বিশ্বাস কৰিছে, কাইলৈ নকৰিব পাৰে, আজি কোনোবাই নাই কৰা, কাইলৈ কৰিব পাৰে। মানুহৰ মনটো আজি কি হ'ল, পৰিৱৰ্তনশীল। কোনো ক'ব নোৱাৰে মই নাস্তিক, কোনো ক'ব নোৱাৰে মই আস্তিক, বা কোনো মই দুয়োটাকে বিশ্বাস কৰোঁ বুলি। মানুহৰ মনটো পৰিৱেশ পৰিস্থিতি অনুযায়ী আৰু যিমানে অভিজ্ঞতা হৈ যাব তাৰ ওপৰত নিৰ্ভৰশীল হয়। যেতিয়া অৰ্থাৎ এনেকুৱা নেকি মিডব্ৰেইন এক্টিভেশ্যনটো তাৰমানে এখিনি মানুহৰ কাৰণে নেকি যোনে ঈশ্বৰ ভক্তি বা মানে ঈশ্বৰ বিশ্বাস কৰে বা কিবা এটা বিতত থাকে, তেওঁলোকৰ কামত আহিব, আৰু যোনে এইবিলাকৰ প্ৰতি অপেন মাইণ্ডেড সেইবিলাকৰ ক্ষেত্ৰত নাহিব। এনেকুৱা কিবা ধৰণৰ ব্ৰেইনত কিবা আমাৰ কিবা কেলকুলেশ্যন খেলি মেলি হৈ থকা বস্তু আছে নেকি? গতিকে সেইটো এটা বেলেগ ধৰণৰ চেপ্টাৰ এটা লৈ গ'ল। গতিকে কথাটো এনেকুৱা যে বৈজ্ঞানিক বিশ্লেষণসমূহত মানে যিটো হয় সেইটোকহে বিশ্বাস কৰা হয়, যিটো নহয় তাক এনেই চকু মুদি আৰু বিশ্বাসটো কৰিব নোৱাৰি। হয় মোৰ ব্ৰেইন ডেভেলপ হৈছে, মোৰ কিবা এটা হৈছে, এইটো আমি ক'ব নোৱাৰোঁ। গতিকে যি নহওক, আজিৰ তাৰিখত স্মৃতিশক্তি বৃদ্ধি কৰিব পৰা প্ৰচেষ্টাটো হৈছে আমি যদি ইণ্ডিভিজুৱেল কিছুমান ৱৰ্ক কৰোঁ। সেইটো বাৰে বাৰে মই ৰিচোৰ্চ পাৰ্চন হিচাপে ষ্টুডেণ্টক কৈয়ে আছোঁ, ইণ্ডিভিজুৱেল একদম ব্ৰেইনক কষ্ট কাম খটুৱাব লাগিব। সেইটো আমাৰ সাধাৰণ কথা, বহুতখিনি টেকনিক আছেই। আমি সুন্দৰ আসন কৰিলে, ৰাতিপুৱা সময় যদি আমি ধ্যানত বহোঁ, এইবিলাক ধৰণৰ এইবিলাকে মেডিটেশ্যন। ৰাতিপুৱা যদি আমি ধ্যানত বহোঁ বা কিবা তেনেকুৱা ধৰণৰ আমি সুন্দৰ জেগাত গৈ যিটো শান্তিত থাকোঁ, মেডিটেশ্যন ব্ৰেইনৰ নিজে 100% কাম কৰিব পৰা এটা ক্ষমতা লাভ কৰে। ব্ৰেইনত চাপ দিব নালাগে, চিন্তা বেছি কৰিব নালাগে, হীনমনতাত ভুগিব নালাগে, ব্ৰেইনৰ বিকাশটো নিজে নিজে সুন্দৰ আৰু সৃষ্টিশীল কামত ব্ৰেইনটো নিয়োগ কৰাব লাগে। গতিকে এইবিলাক অন্তৰ্জ্ঞান বা অন্তৰ্দৃষ্টি এইবিলাক ডেভেলপমেণ্ট কৰাটো একে ভুৱা মোৰ মতে। গতিকে সামৰিবলৈ আহিছোঁ, এইখিনি কথাকে আপোনালোকক ক'লোঁ। অসমতো এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান চলি আছে, কাৰো বিপক্ষে মই ক'বলৈ যোৱা নাই, হয়তো বহুতেই এই কথা নাজানে। মোৰে এজন ভাতৃ, তেখেতে আজি ফোন কৰিলে, তেখেতে তেনেকুৱা এটা অনুষ্ঠান ইয়াত মিডব্ৰেইন এক্টিভেশ্যনৰ খোলাৰ চিন্তা কৰি আছে। তেখেত বিজ্ঞান মানসিকতা সম্পন্ন হোৱাৰ ব্যক্তি হোৱাৰ বাবে তেখেতে ফোন কৰিলে যে ৰিপুঞ্জয় দা, যে কথাটো মোক ভালদৰে অকণ বুজাই দিয়ক। সেইকাৰণে তেখেতে নাজানে, যিখিনি তেওঁ দেখিছে বুজিছে সেইখিনিৰ পৰা ল'ৰা ছোৱালীৰ লাভ হ'ব বুলি ভাবিছে,
সমাজখনৰ লাভ হ'ব, ল'ৰা ছোৱালীখিনি আগুৱাই যাব। সেইকাৰণে তেওঁ এই বিষয়টোৰ প্ৰতি আগ্ৰহী হৈ তেখেতে তেনেকুৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলিম বুলি আগবাঢ়ি আহিছে। গতিকে তেখেতক মই প্ৰশিক্ষণ কেন্দ্ৰ খুলিবলৈ বাধাও দিলোঁ, কিন্তু তেখেতক এটাই কথা কওঁ, মোৰ কাৰণ বাধা দিয়া বন্ধ কৰা সেইটো মোৰ কাম নহয়। মোৰ কামটো হৈছে বিষয়টোৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ কৰি বিজ্ঞান মানসিকতাটো প্ৰচাৰ কৰাটোহে মোৰ দায়িত্ব এজন বিজ্ঞান কৰ্মী হিচাপে। গতিকে বিশ্লেষণ সুন্দৰভাৱে যিমানখিনি পাৰোঁ মই ক'লোঁ, তাত যদি কিবা খোকোজা থাকে আপোনালোকে ডক্টৰ নৰেন্দ্ৰ নায়কৰ ভাষণটো আপোনালোকে চাব পাৰিব, মই যদি পাৰোঁ মই লগাই দিম, নহ'লে আপোনালোকে ডক্টৰ নৰেন্দ্ৰ নায়কৰ ভিডিঅ' ক্লিপ আপোনালোকে ইউটিউবত পাব। তাৰোপৰি আপোনালোকে মিডব্ৰেইন এক্টিভেশ্যন স্কেম বুলি যদি আপোনালোকে ইউটিউবত মাৰে, হিন্দী ইংৰাজী বিভিন্ন ভাষাতে আপোনালোকে তাৰ বিভিন্ন ভিডিঅ' পাব। গতিকে এইটো প্ৰচাৰৰ ক্ষেত্ৰতহে মই কামটো কৰিছোঁ, যাতে অনভিজ্ঞতাৰ ফলত আমাৰ ব্যক্তিসকলে নিজৰ শিশুসকলক কিবা অদ্ভুত কিবা এটা জ্ঞান দিয়াৰ কাৰণে সময় নষ্ট নকৰে, তেওঁলোকক মানসিকভাৱে ফাঁকি দিয়াবলৈ নিবিচাৰে, আৰু কিবা অদ্ভুত পৰিৱেশ এটা তেওঁলোকে অদ্ভুত কিবা এটা অৰ্জন কৰি তেওঁলোকে কিবা এটা মিছা প্ৰশংসাৰে পঞ্চমুখ হোৱাটো নহওক বুলি মই আজি আপোনালোকলৈ আগলৈ এই ব্যাখ্যাখিনি বঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোকে যিমান পাৰে এইখিনি শ্বেয়াৰ কৰিব, কাৰণ এইখিনি শ্বেয়াৰ কৰিলে মানুহৰ মনত থকা চিন্তাসমূহ আঁতৰ হ'ব, বিজ্ঞানৰ ব্যাখ্যাখিনি মানুহে গম পাব। তাতকৈ যদি কিবা সন্দেহ থাকে, সেই সন্দেহবিলাক মাৰিবৰ কাৰণে মানুহে আগ্ৰহী হ'ব। গতিকে এইখিনিকে কৈছোঁ, সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সদায় চিন্তা কৰিব, আৰু চিন্তাটো এনেকুৱাকৈ কৰিব যাতে মস্তিষ্কৰ গোটেইকেইটা অংশ, চকু নাক কাণ ইন্দ্ৰিয় গোটেইকেইটা সম্পূৰ্ণ ব্যৱহাৰ কৰি পেলাই কৰিব। এই গোটেইকেইটা ইন্দ্ৰিয় নহ'লে আমাৰ শৰীৰটোৰ চলন খাৱন বন শোৱন সম্পূৰ্ণ হ'ব নোৱাৰে। তেনেস্থলত কোনো ধৰণৰ মিডব্ৰেইনে হওক বা কোনো এনেকুৱা ধৰণৰ এক্টিভেশ্যন হ'ব নোৱাৰে, য'ত চকু নথকাকৈ বা চকু ব্যৱহাৰ নকৰাকৈ আমি কিবা বস্তু পঢ়িব বা বস্তুটো আমি চাব পাৰোঁ। সেইটো ভুল। ইয়াকে কৈ সকলোকে শুভৰাত্ৰি জনাই ৰাখিছোঁ। ধন্যবাদ।